নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও ব্ৰেকিং নিউজ। এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ মূল কাৰণ। জুবিনৰ মৃত্যুৰ পাছতে এতিয়া ওলাই পৰিছে আন এক নতুন ৰহস্য। ছিংগাপুৰত সকলোতকৈ ভৌতিক স্থানত মৃত্যু হৈছে জুবিন গাৰ্গৰ, যিটো স্থানত ছিংগাপুৰৰ সাধাৰণ জনতাই দিনৰ পোহৰতেই ভয় কৰে। সেই স্থানত এন্ধাৰ হোৱাৰ লগে লগে দেখা পোৱা যায় কিছু গতিশীল ছায়া প্ৰকৃতিৰ ছবি। সেই ঠাইতে এটা সময়ত মহামাৰী আক্ৰান্ত হোৱা ব্যক্তিসকলক দিয়া হৈছিল খবৰ। সেই ভয়ংকৰ স্থানতেই আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হৈছে। জানিব পৰা মতে সেই স্থানত আগতে বহুতো লোকৰ মৃত্যু হৈছিল যদিও কিন্তু কোনো কাৰণ ওলোৱা নাছিল। সেই সাগৰত আগৰ পৰাই কিবা এটা আছে বুলি একাংশৰ সন্দেহ কৰিছে আৰু সেই ঠাইখনৰ নাম হৈছে লাজাৰাছ আইলেণ্ড। আৰু এই দ্বীপটোৰ লগত সংযুক্ত হৈ আছে আন এটা দ্বীপ, যিটোৰ নাম হৈছে ছেইণ্ট জনছ আইলেণ্ড। এই ছেইণ্ট জনছ আইলেণ্ডত ড্ৰাগছ আসক্ত হৈ মৃত্যু হোৱা সকলো ব্যক্তিসকলক মৃতদেহ পেলাইছিল তেওঁলোকৰ সেই দ্বীপটোত। আৰু এই দ্বীপটোত নিশা হ'লেই বহুতে কিবা বিভিন্ন ধৰণৰ মানুহৰ কান্দোন আৰু চিঞৰ শুনা পায়। এতিয়া কথা হ'ল যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু এই ঠাইতে কেনেকৈ হৈছে সকলোৰে প্ৰশ্ন। আৰু বহুতৰ প্ৰশ্ন যে এই শ্যাম কানু আৰু সিদ্ধাৰ্থই এই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মৃত্যুমুখত ঠেলি দিছে। গতিকে আমি কোনটো সঁচা কোনটো মিছা, অসম আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে ছিংগাপুৰত। তাত তদন্ত চলি আছে, ইতিমধ্যে আপোনালোকে গমেই পাইছে। সকলো ছিংগাপুৰত যিটো তদন্ত ওলোৱাৰ পাছতে গম পোৱা যাব প্ৰকৃততে সঁচাটো কি। জুবিন গাৰ্গৰ মৃত্যু তাতে হৈছে না কোনোবাই শ্যাম কানু বা সিদ্ধাৰ্থই প্লেনিং কৰি মাৰিছে। আৰু এই ঠাইৰ কথা অৰ্থাৎ এই লাজাৰাছ আইলেণ্ডৰ কথা হিমন্তৰ পত্নী গৰিমা গাৰ্গৰ মুখৰ পৰা আমি শুনা পাইছোঁ বুলি জানা পাইছোঁ। সকলোৱে গম পাইছে যে গৰিমা গাৰ্গে এই প্ৰকাশ কৰিছে যে এই স্থানত অসুস্থ এজন ব্যক্তিক কিয় লৈ যাব লাগে, জুবিন গাৰ্গক তাতে কিয় লৈ যাব লাগে বুলি সকলোকে এইটোৱেই প্ৰশ্ন কৰিছে।